মহাদেৱক আমি তেখেতক এখন ফুলাম গামোচা আনি জনাবৰ কাৰণে বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি কুশকান্ত বৰাদেৱ। আমি তেখেতকো এখনি ফুলাম গামোচা আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক জীৱান বৰাদেৱ। আমি তেখেতক চিনাকি কৰিব বিচাৰিছোঁ এখনি ফুলাম গামোচা তেখেতক আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি চিনাকি কৰিব বিচাৰিছোঁ তিনিচুকীয়া জিলা পৰিষদৰ সন্মানীয় চিফ এক্সিকিউটিভ অফিচাৰ মণিন্দ্ৰ বৰদলৈদেৱক। আমি তেখেতকো এখনি ফুলাম গামোচা আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি চিনাকি কৰিব বিচাৰিছোঁ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱাদেৱক। আমি তেখেতকো এখনি ফুলাম গামোচাই আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া বিশিষ্ট সমাজসেৱক সঞ্জয় খৈতানদেৱ। আমি সঞ্জয় খৈতানদেৱকো আমি এখনি ফুলাম গামোচাই আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া জিলা হেণ্ডবল সন্থাৰ সন্মানীয় সভাপতি ললিত গগৈদেৱ। আমি তেখেতকো আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগে লগে এখনি ফুলাম গামোচা